ডিটেইলছ অসমীয়া ইউটিউব চেনেলৰ কমেণ্ট বক্স যদি তোমালোকে বৰ্তমান সময়ত চেক কৰা তেনেহ'লে এটাই কমেণ্ট তোমালোকে বেছিকৈ দেখিবৰ কাৰণে পাবা, যিটো হৈছে ৰিজাল্ট কেতিয়াকৈ ঘোষণা কৰিব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। বহুতে জনাই আছে যে 8 এপ্ৰিল তাৰিখে ৰিজাল্ট ঘোষণা কৰিব নেকি, আৰু বহুতে জনাই আছে যে 15 মাৰ্চ তাৰিখে ৰিজাল্ট ঘোষণা কৰিব নেকি, আৰু বহুতে গ্ৰেছ মাৰ্কৰ ওপৰতো প্ৰশ্ন কৰিছে। গতিকে আজি আমাৰ এই ভিডিঅ' তোমালোকৰ কাৰণে বনোৱা হৈছে তোমালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি পিনি। গতিকে তোমালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু নিশ্চয় এটা লাইক কৰি দিবৰ কাৰণে নাপাহৰিবা এই ভিডিঅ'টোৰ, কাৰণ ভিডিঅ'টো তোমালোকৰ কাৰণে বনোৱা হৈছে তোমালোকৰ কমেণ্টৰ ভিত্তিতে। আৰু যদি কিবা কুৱেশ্যন আছে তোমালোকৰ ইয়াৰ ওপৰত যদি বিচাৰিছে তোমালোকৰ মতামতৰ ওপৰত ভিডিঅ' বনাব লাগে বুলি, তেনেহ'লে তোমালোকে আজিৰ এই ভিডিঅ'ত কমেণ্ট কৰা, নেক্সট ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকৰ কমেণ্টৰ ওপৰত মই ভিডিঅ' বনাম। গতিকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। এতিয়া আহিছোঁ আমি মূল কথালৈ, যে তোমালোকৰ মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল কেতিয়াকৈ ঘোষণা কৰিব। পোনপ্ৰথমতে জানি লোৱা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বৰ্তমান সময়তো অনুষ্ঠিত হৈ আছে, ঠিক আছে। বহুতৰে শেষ হৈছে কিন্তু বহুতৰে শেষ হোৱা নাই, এতিয়াও বাকী আছে বহুতকেইটা পৰীক্ষা। কিন্তু মেট্ৰিক পৰীক্ষা 27 ফেব্ৰুৱাৰী তাৰিখে শেষ হৈছে। গতিকে তোমালোকৰ মনত প্ৰশ্ন আছে যে মাৰ্চ মাহত ৰিজাল্ট দিব নেকি বুলি। গতিকে তোমালোক সকলোকে জনাব বিচাৰিছোঁ, মাৰ্চ মাহত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল দিয়াৰ সম্ভাৱনা একেবাৰে নাই। কাৰণ কমচে কম ৰিজাল্ট যি আমাৰ প্ৰস্তুত হওঁতে আমাৰ টাইম লাগে 30ৰ পৰা 50 দিন, ঠিক আছে। গতিকে তোমালোকৰ যি ৰিজাল্ট সেয়া মাৰ্চ মাহত দিয়াৰ সম্ভাৱনা একেবাৰে নাই, কাৰণ মেট্ৰিক পৰীক্ষা যি পদ্ধতি এই বৰ্ষত যিদৰে অনুষ্ঠিত কৰিলে, ছেইম পদ্ধতি যোৱা বৰ্ষত অনুষ্ঠিত কৰিছিলে আমাৰ সেৱা বোৰ্ডে, আৰু যোৱা বৰ্ষত সময় লাগিছিলে প্ৰায় 39 দিন। গতিকে তোমালোকৰ ৰিজাল্ট এইবাৰো প্ৰায় 39 দিনমানতে বহি চাই পিনি তেওঁলোকে কমপ্লিট কৰি পিনি ৰিজাল্ট ঘোষণা কৰিব, আৰু হয়তো তাৰ আগতে তোমালোকৰ বহি চাই কমপ্লিট কৰিব পাৰে, ঠিক আছে। আৰু এই বৰ্ষতো তোমালোকৰ আগতে ক'ব গ'লে আগতে 11 এপ্ৰিল তাৰিখে যিহেতু দিছে বুলি মই জনাইছিলোঁ, গতিকে এইবাৰো তোমালোকৰ 8 তাৰিখে বা 7 তাৰিখে দিয়াৰ সম্ভাৱনা আছে। অৰ্থাৎ এপ্ৰিল মাহৰ আমি প্ৰথম সপ্তাহত তোমালোকৰ ৰিজাল্ট দিব পাৰে বুলি ক'ব পাৰোঁ, বা বিহুৰ আগতে ৰিজাল্ট তোমালোকক ঘোষণা কৰিব পাৰে বুলি আমি ক'ব পাৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, যিহেতু মাৰ্চ মাহ আৰম্ভ হৈছেহে, এতিয়াও বহুত বেছি টাইমেই আছে এপ্ৰিল মাহৰ কাৰণে। গতিকে তোমালোকে ৰিজাল্টৰ ওপৰত নিজৰ মাইণ্ড খটাই নাথাকিবা। বৰ্তমান সময়ত এটা নতুন স্কিল ডেভেলপ কৰা, যিটোৱে তোমালোকক ভৱিষ্যতে সহায় কৰে। আৰু হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰতো তোমালোকৰ যি ৰিজাল্ট সেয়া এপ্ৰিল মাহৰ শেষৰ সপ্তাহ নাইবা মে' মাহৰ প্ৰথম সপ্তাহতে দিব পাৰে। কাৰণ যোৱা বৰ্ষত যদি তোমালোকে ৰিজাল্ট চোৱা তেনেহ'লে ঘোষণা কৰিছিলে আমাৰ এপ্ৰিল মাহৰ 30 তাৰিখে। গতিকে যদি বৰ্ডে তোমালোকৰ বহীসমূহ যোৱা বৰ্ষৰ দৰে এটা নিয়মতে যদি চাই পিনি শেষ কৰে, তেনেহ'লে তোমালোকৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে একেবাৰে শেষত, অৰ্থাৎ এপ্ৰিল মাহৰ শেষৰ সপ্তাহ নাইবা তোমালোকৰ মে' মাহৰ প্ৰথম সপ্তাহত। গতিকে এতিয়াও তোমালোকৰ বহুতখিনিয়ে টাইম আছে, এপ্ৰিল মাহ সোমোৱাগৈ নাই। গতিকে এপ্ৰিল মাহতে তোমালোকে চিন্তা কৰিব লাগে বা ৰিজাল্টৰ ওপৰত তোমালোকে ভাবিব লাগে যে ৰিজাল্ট কেতিয়াকৈ দিব পাৰে। বৰ্তমান সময়ত তোমালোকে এটা নিজৰ ডেভেলপ কৰা স্কিল, ঠিক আছে, যিটোৱে তোমালোকক ভৱিষ্যতে সহায় কৰিব পাৰে। আৰু মই ভাবিছোঁ ইউটিউবৰ ওপৰত এটা কোৰ্চ বনাম বুলি। তোমালোকে কি ভাবা ইয়াৰ ওপৰত নিশ্চয় জনাবা। মই যিখিনি ইউটিউবৰ ওপৰত নলেজ আছে সেইখিনি তোমালোকক শিকাম, ঠিক আছে। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে জনাব বিচাৰিছোঁ যে যিসকলে কুৱেশ্যন কৰি আছিলা যে ইংৰাজী বিষয়ত গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে, বহুতে কয় যে ইংৰাজী বিষয়টো কম্পালচৰি হয়, পাছ কৰিবই লাগে তাত। আৰু বহুতে কোৱা যে আছামিজ বিষয়ত গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে, অৰ্থাৎ MILত দিয়ে নে নিদিয়ে। বহুতৰে বড়োও হ'ব পাৰে, বহুতৰে হিন্দীও হ'ব পাৰে, ঠিক আছে। এইটো তোমালোকৰ নিজৰ চাই ল'বা। গতিকে পোনপ্ৰথমতে মনত ৰাখিবা, হায়াৰ ছেকেণ্ডেৰী হওক বা আমাৰ সেৱা বোৰ্ডেই হওক, অসমীয়া বিষয়ত গ্ৰেছ মাৰ্ক 100% দিয়ে, আৰু ইংৰাজী বিষয়টোও গ্ৰেছ মাৰ্ক 100% দিয়ে, ঠিক আছে। অসমীয়া বুলিয়েই নহয় MIL ছাবজেক্ট, বাকী অন্য ছাবজেক্টকেইটাতো দিয়ে। আৰু বহুতে যিসকলে ক্লাছ 10ত পঢ়ি আছে, যিসকলৰ ইলেক্টিভ আছে, ইলেক্টিভত গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে প্ৰশ্ন কৰা। ইলেক্টিভ ছাবজেক্টতো গ্ৰেছ মাৰ্ক দিয়ে। ইতিমধ্যে মই বহুতকেইখন গ্ৰেছ মাৰ্কৰ ওপৰত মই ফটোও তোমালোকক দেখাইছোঁ, মাৰ্কশ্বিট দেখাইছোঁ তোমালোকে পুৰণা ভিডিঅ'সমূহ চাব পাৰা। আৰু যদি তোমালোকে বিচাৰিছা যে মাৰ্কশ্বিট চাম বুলি, তেনেহ'লে কমেণ্ট বক্সত নিশ্চয় জনাবা। গতিকে নেক্সট ভিডিঅ' তোমালোকৰ কমেণ্টৰ ভিত্তিতে আহিব। গতিকে তোমালোকৰ মনত যিটো প্ৰশ্ন আছে তোমালোকে ডাইৰেক্টলি কমেণ্ট বক্সত গৈ পিনি কৈ দিয়া যে মোৰ এইটো প্ৰশ্ন হৈছে, মই গ্ৰেছ পাম নে নেপাম, মোৰ ইমানখিনি তেনেকুৱা কৰিছোঁ মই। চ' যি প্ৰশ্ন আছে তোমালোকৰ মনত তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰা, মই উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম অন্য ভিডিঅ' মাধ্যমেৰে। গতিকে ভিডিঅ' চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ। জয় অসম। सुनो दोस्तों,
हर सपना सच होगा, बस मेहनत करो। पढ़ाई में ध्यान, दिल में जुनून, हर कठिनाई हमें बनाती है सुपरस्टार। डिटेल्स एक्सोमी, मेहनत का नाम, सपने बड़े हिम्मत का काम।